আপোনালোক সকলে গম পাইছেই চাগে আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু আমাৰ মাজত নাই। কিশোৰ দাসৰ বিষয়ে জুবিন গাৰ্গক মুম্বাইৰ ডক্তৰে জুবিন গাৰ্গক কিশোৰ দাসৰ বিষয়ে কি কৈছে? ডাক্তৰে আগতেই মোক কৈছিলে অৱশ্যে যে 4th ষ্টেজৰ কেঞ্চাৰ, চ' আশা কৰি লাভ নাই, ট্ৰিটমেণ্টটো খালি কৰিব পৰাটোতো কৰিবই লাগিব। চেষ্টা কৰা হ'ল আৰু বহুত কষ্ট খাই আছিলে। লাষ্ট কেইবাদিন সি কথা পাতিব পৰা নাই, মই ফোন কৰিছোঁ। চ' আত্মাৰ শান্তি কামনা কৰিছোঁ। শেষত এইটোৱে ক'লোঁ যে কিশোৰ দাসৰ আত্মাই যেন শান্তি লাভ কৰে। কিশোৰ দাস য'তে নাথাকক কিয় ভালে থাকক। এই হাঁহিটোলৈ বহুত মনত পৰিব। ওম শান্তি।